UPPL আৰু BJP দলৰ পৰা টোটেল 112 জন লিডাৰ কৰ্মীসকলে আমাৰ BPF দলত যোগদান কৰিছে। UPPLৰ বহুত লিডাৰ আছিল, BJPৰো লিডাৰসকল আছিল ডিষ্ট্ৰিক্ট পৰ্যায়ৰ। তো টোটেল 112 জন আমাৰ দলত জইনিং কৰিছে। খুব ভাল লাগিছে, আমি ওয়েলকাম কৰিছোঁ, আমি আদৰিছোঁ। যিটো আমাৰ BPF দলৰ আদৰ্শ নীতি এইবিলাক ভাল পাই পেলাই ইহঁতে একেলগে কাম কৰিম বুলি আহিছোঁ। সেইকাৰণে আমি মনটো খুব ভাল লাগিছে। তো মেক্সিমাম কোকৰাঝাৰ, চিৰাং আৰু গোসাইগাঁৱৰ আছে। আৰু মই যিখিনি শুনিবলৈ পাইছে, বহুত UPPL কৰ্মী বা নেতাসকলে আৰু যোগদান কৰিব, এই কথাটো মই গম পাই আছোঁ। যেন আমি জাগা দিম, আমাৰ উদ্দেশ্য এটাই, আমি সকলোকে কাম কৰিবলৈ সুবিধা দিম, এইটো স্পষ্ট। আৰু উদ্দেশ্যটো হ'ল BTC বনাব লাগে, BTCটো ভাল বনাব লাগে, BTCটো উন্নয়ন হ'ব লাগে। সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি একেলগে শান্তি বজাই ৰাখি কাম কৰিব লাগে, এইবিলাক আমাৰ উদ্দেশ্য। তো এইখিনি কথা আজি চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ লিডাৰশ্বিপত টোটেল 112 জন আৰু আমাৰ UPPLৰ এক্সিষ্টিং MLA ভূপেন বড়ো, চবে জানে, বডোচা বুলি ক'লে চবে জানে। আপোনালোকে আজি দেখিছে UPPLৰ এক্সিষ্টিং MLA আমাৰ দলত সোমাইছে, আমি ওয়েলকাম কৰিছোঁ। আমি স্পেচ দিম, কাম কৰিবলৈ আমি সুবিধা দিম। চবকে লৈ পেলাই আমাৰ কাম কৰিব ইচ্ছা আছে, সকলো জাতি জনগোষ্ঠী লৈ পেলাই আমি কাম কৰিব ইচ্ছা আছে, আমি কাম কৰি যাম। কথা সেইটোৱে বাছ। 23rd লাষ্ট নমিনেশ্যনটো আমি 24 তাৰিখত চেণ্ট্ৰেল ইলেকশ্যন ষ্টেৰিং কমিটি বনাব, 24 তাৰিখত বাছ।